ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আৰম্ভ হ'ল শ্ৰীকৃষ্ণৰ দৌল উৎসৱ। আজি দৌল মহোৎসৱৰ দ্বিতীয় দিন আৰম্ভ হ'ল ৰঙৰ উৎসৱ ফাকুৱা। ভক্তিৰসৰ নিজৰা বোৱাই সম্পূৰ্ণ ঐতিহ্য পৰম্পৰা আৰু আধ্যাত্মিকতাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আৰম্ভ হ'ল দৌল উৎসৱ। দৌল উৎসৱ ফাকুৱা উপলক্ষে আজি দ্বিতীয় দিনা গোসাঁইমূৰত ফাকু দিয়া উৎসৱ উপলক্ষে অগণন ভকত বৈষ্ণৱৰ উপস্থিতিত গুৰুজনাৰ জন্মস্থানত উদুলি মুদুলি পৰিৱেশ। 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা ফাকুৱাৰ দ্বিতীয় দিনা পুৱাৰে পৰা অগণন ভকত বৈষ্ণৱৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত বটদ্ৰৱা থান এক সম্প্ৰীতিৰ সাঁকো গঢ়ি তোলে এই ফাকুৱা উৎসৱে। আজি দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ আজি বাৰ্ষিক দৌল উৎসৱৰ 5 দিনীয়া কাৰ্যসূচীৰ দ্বিতীয় দিন। আজি এই দ্বিতীয় দিনত মহাপ্ৰভু ভগৱন্তৰ শিৰত ফাকু দিয়া উৎসৱ। এই ফাকু দিয়া উৎসৱত বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ গায়ন বায়ন আয়তী নাম লগোৱা সকলোবিলাক একত্ৰিত হৈ আজি প্ৰভুৰ মূৰত ফাকু প্ৰদান কৰি ফাকুৱা উৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সমাপন কৰা হৈছে। এই উৎসৱবিলাক প্ৰতি বছৰে মাঘৰ পূৰ্ণিমাৰ পৰা পিছত ফাগুন বা চ'তৰ পূৰ্ণিমাত আৰম্ভ হয়। আমি বটদ্ৰৱাবাসী ৰাইজে এই উৎসৱটো পালন কৰাৰ লগতে দেশৰ বৰ্তমান যিটো পৰিস্থিতি, এই পৰিস্থিতিও যাতে প্ৰভু ভগৱন্তই ফাকুৰ ৰঙেৰে সৈতে যেনেকৈ ৰঙালী কৰে তেনেকৈ অসমৰ ভাৰতবৰ্ষৰ সৰ্বতোপ্ৰকাৰ যাতে সুমংগল ৰঙালী কৰি তোলে তাৰ কামনাৰ সৈতে এই আমি ফাকুৱা উৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি ফাকু দি লৈ পেলাই প্ৰভু ভগৱন্তক এই মণ্ডপত অস্থায়ীভাৱে ৰখা হ'ব। আজি ৰাতিটো ইয়াতে ৰখাৰ পিছত অহাকালিলৈ তৃতীয় দিন হ'ব। তৃতীয় দিনটো দৌল গোবিন্দক ইয়াৰ পৰা ঠিক গায়ন বায়ন আয়তী নাম লগোৱা 12 বৰঙণীয়া সাংস্কৃতিৰে সৈতে শোভাযাত্ৰা কৰি দৌল মন্দিৰলৈ লৈ যোৱা হ'ব।